পুৰা এতিয়া চাওক ধুনীয়াকৈ মানে ক্লিন কৰিছোঁ তো আপোনালোকে চাব ঠিক আছে তো মই দেখুৱাম মানে গ্লাছটো পুৰা ধুনীয়াকৈ ধুইছোঁ মানে গুড মৰ্ণিং গাইজ সকলোকে নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ হেল্ল' গাইজ ৱেলকাম বেক টু মাই এনাডাৰ নিউ ভিডিঅ' স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ মোৰ এই আজিৰ ভিডিঅ'ত এটা বস্তু দেখুৱাম যে আজি আমাৰ ৰুমৰ বাহিৰতে কি হৈ আছে তো এতিয়া মই বাহিৰত ওলাম বাহিৰত ওলাই মেলাই আপোনালোকক দেখাম কি হৈ আছে কি নহয় আছে ঠিক আছে তো বাহিৰত চাব একবাৰ তো ইয়াৰ পৰা ওলাই দৰৱাজাটো খুলি লওঁ তো চাওক কিমান কোহলি হৈ আছে গাইজ তো আপোনালোককে আজি মই মানে উঠিবই মন নাছিলে উঠিলোঁ আৰু কি কৰিম কামটো যাবই লাগিব না হাজিৰা কৰি এতিয়া মুখ চুখ ধুই ৰেডি পূৰা দোকান যাবৰ কাৰণে তো আপোনালোকে চালে কোহলি আছে ইমান ঠাণ্ডাত ধুবলৈ মন নাই মোৰ তো অলৰেডি ধুবই লাগিব চলো দোকান যোৱাৰ আগত লাইটিংটো বন্ধ কৰোঁ ৰুমত নহ'লে দিনৰ দিনটো কিবা হৈ থাকিব ঠিক আছে তো এতিয়া দৰৱাজা খুলি পেলাই যাওঁ আৰু তো দৰৱাজাটো বন্ধ কৰি লওঁ ঠিক আছে তো 8:30 বাজিলে চাওক আপোনালোকে কিমান কুঁৱলী হৈ আছে ঠিক আছে তো মই পূৰা ডাকি লৈছোঁ পূৰা ঠাণ্ডা হৈ আছে আজিৰ দিনটো তো এইকাৰণে ওচৰলৈ গৈ আছোঁ চাব চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তো চলো দোকানত পামেই আৰু আপোনালোকে চাই থাকিব ঠিক আছে দোকানত বা কি হ'ব কি নহ'ব পূৰা পেচাব লাগি আছে তাৰমানে ঠিক আছে আজি দেৰি হ'ল উঠাটো তো এইকাৰণে পূৰা মুখ চুখ ধুই মেলি পূৰা চিধা আহি গৈছোঁ মানে পেচাব চেচাব কৰা নাই তাত দোকানতে লেট্ৰিন আছে তাতে কৰিম তো আপোনালোকে চাব ঠিক আছে মই দেখাম বাৰু পেচাব কৰোঁতে কেনেকুৱা কৰে ক'ত কৰে ঠিক আছে তো চাই থাকিব এইফালে ভেলীটো ওলাই আছে চাব এতিয়া অকণমান পোহৰ হৈছে তো গৈ আছোঁ আৰু তো চেণ্টাৰ পাম অৱস্থা হৈ আছে চাব বেলি চাওক কিমান হৈ গ'ল আৰু কিমানটো পোহৰ হৈ আছে ঠিক আছে তো গৈ আছোঁ আৰু কি কৰিম উপায় নাই ল'ৰাৰ জীৱন তো দোকান পাবলৈ আৰু বাকী আছে বাৰু তো চাওক ভিডিঅ'টো তো এতিয়া ওচৰ পাম হৈ গৈ আছে এই পাহাৰটো দেখিছে পাহাৰৰ ওচৰতে আছে মানে পাহাৰৰ তলত ঠিক আছে তো এই পাহাৰৰ তলত যাব লাগিব এতিয়া তো খোজকাঢ়ি গৈ আছোঁ তো সেইটো পাহাৰ দেখিছে তো আপোনালোকক ওচৰত গৈ দেখুৱাম আপোনালোকে চাব ঠিক আছে তো মই এতিয়া গৈ আছোঁ আৰু কি কৰিম অকলে মোৰ লগৰবিলাক ষ্টাফবিলাক চব গ'ল মই লাষ্টত যাওঁ মানে ঠিক আছে তো গৈ আছোঁ আৰু তো এইটো এটা মন্দিৰ আছে ঠিক আছে তো গৈ আছোঁ তো মন্দিৰটো এৱা কৰি পেলাই ধুনীয়াকৈ যাওঁ তো চলো এতিয়া পূৰা দুইমুখ পাম অৱস্থা হৈ আছে ঠিক আছে মই ঘূৰাই দিছোঁ সেই পাহাৰত যাব লাগে এই গাড়ীবিলাক দেখিছে এইবিলাক গাড়ী আৰমতি যাব এইবিলাক গাড়ীৰ ওচৰত যাব লাগিব এইটো মেইন ৰাস্তা তাৰমানে ঠিক আছে অৰুণাচল আৰু আসাম যোৱা ৰাস্তা আৰমতিৰ পৰা তো গৈ আছোঁ আৰু লাহে কি কৰিম পূৰা ঠাণ্ডা হৈ আছে মানে আঠ কপি আছে তো মই পূৰা ডাকি লৈছোঁ পূৰা মানে আঠটো ওলাবই নোৱাৰি মানে ইমান ঠাণ্ডা আজিৰ দিনটো অকল তো যাব লাগে আৰু তো গৈ আছোঁ আপোনালোকে চাব মোক আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে তো সকলোৱে যদি কমেণ্ট কৰে কমেণ্টত যদি হাই হেল্ল' বা কিবা এটা ভিডিঅ'ৰ বিষয়ে ক'লে বা ভাল বেয়া ক'লে মানে আৰু বেছি ভালকৈ বনাবলৈ চেষ্টা কৰিব পাৰি মানে ঠিক আছে তো এইবিলাক হৈছে আৰমতি যোৱা ৰাস্তা তো এই টেক্সিবিলাকত আৰমতি গাড়ী ভাড়া লৈ যায় মানে ভাড়া মানুহ ঠিক আছে মানুহবিলাক লৈ যায় ইয়াৰ পৰা আৰমতিলৈকে তো এইটো আৰমতি যোৱা ৰাস্তা আৰু মই এইফালে যাব লাগিব লেফ্ট ছাইড ফালে ঠিক আছে তো এইটো হৈছে দুইমুখ যোৱা ৰাস্তা তো দুইমুখ যোৱা ৰাস্তা ফালে যাব লাগিব ইয়াত এটা ৰেষ্টুৰেণ্ট আছে বিপ ৰেষ্টুৰেণ্ট তো এইফালে ডেণ্টেল হস্পিটেল আৰু কিবা হাইৱেৰ অপটিকেল আছে ঠিক আছে তো এইটোৱে আৰু তো আমাৰ দোকানটো ইফালে আছে তো মেইন মাৰ্কেট দুইমুখ আৰু এইটো হৈছে আমাৰ মেইন দোকানটো খেৰাইল কেক্স এণ্ড বেগছ আৰু মই হাই পালোঁ দোকানত পূৰা এতিয়া চাফ চুতৰা কৰিব লাগিব আৰু সেইটো এটা আছে পূৰা লুকাই আছে মুখটো ঠিক আছে মই আৰু ব্ৰাছ কৰা নাই অকল মুখ ধুই আহিছোঁ তো মুখ ধুই আহিছোঁ এতিয়া ব্ৰাছ কৰি লওঁ ব্ৰাছটো কৰি ল'ম তাৰপিছত কাচাক মাৰিব লাগিব আৰু চলো এতিয়া ব্ৰাছটো কৰিবলৈ যাওঁ
তো আণ্টিয়ে এইবিলাক পূৰা মানে চাফ চুতৰা কৰি থৈছে, ঝাৰু মাৰি থৈছে। তো তাৰপিছত পোছা মাৰিব। মই এতিয়া সোমাই যাওঁ বেচিনত, ইয়াত মুখ চুখ ধুই ল'ম। তো আপোনালোকে চাই থাকিব, ইয়াত কেচাৰ কেচাৰ কৰিম আৰু দেই। তো ভিডিঅ'টো চাই থাকিব। মই এতিয়া ব্ৰাছটো কৰি ল'ম, তো তাৰপাছত ভিডিঅ'টো বনাম, ঠিক আছে। ব্ৰাছ কৰোৱাটো কি দেখুৱাই থাকিম আপোনালোকক, তো চাব। তো মই এতিয়া ব্ৰাছ কৰি ল'ম, ঠিক আছে। তো চলো ব্ৰাছ কৰোঁ। তো মুখ চুখ ধোৱাৰ পিছত এতিয়া মোৰ অকণমান কাউণ্টাৰটো দেখাই দিছোঁ, ঠিক আছে। তো চাফা কৰিব লাগিব, গিলাচবিলাক বহুত লেতেৰা হৈ আছে, এইবিলাক চাওঁ ভিতৰত। আৰু মোৰ গিলাচবিলাকো বহুত লেতেৰা হৈ আছে, মানে গিলাচবিলাক ধুব লাগিব। এই গিলাচবিলাক পূৰা মানে ষ্টিকাৰ কিবা লাগি আছে মানে, তো জুচৰ লাগি আছে। তো আপোনালোকে কেমেৰাত ধৰিব পৰা নাই চাগে, মই ৰিয়েলকৈ চাইছোঁ না, এইকাৰণে বাস্তৱকৈ চাইছোঁ, সেইকাৰণে ধৰিব পাৰিছোঁ। পূৰা লেতেৰা হৈ আছে। ওপৰত বাৰু ঠিকে আছে ষ্টিকাৰবিলাক, কিবাবিলাক, ঠিক আছে। তো চলো, তো ধুই লওঁ, ধোৱাৰ পিছত আপোনালোকক দেখাম, ঠিক আছে। তো ধোৱাৰ পিছত কেনেকুৱা লাগে ভিডিঅ'ত। পূৰা এতিয়া চাওক ধুনীয়াকৈ মানে ক্লিন কৰিছোঁ, তো আপোনালোকে চাব, ঠিক আছে। তো মই দেখুৱাম মানে গিলাচটো পূৰা ধুনীয়াকৈ ধুইছোঁ, মানে পূৰা চাওক। লেতেৰা দেখি পাইছে ক'তবাই? পূৰা এই ৱালৰটো চিধা চিধা ৱালত দেখি পাইছে, ঠিক আছে। তো স্প্ৰে মাৰি ধুনীয়াকৈ চাফা কৰিলোঁ, ওপৰবিলাক চব ঠিকে আছে বাৰু। তো এইটো চাওক, মেনু এতিয়া কিমান ক্লিয়াৰকৈ দেখি আছে, চাওক চাওক। ইমান ধুনীয়াকৈ ক্লিন কৰি দিলোঁ মানে পূৰা। আৰু এইটো মেচিনো খুলি পেলাই ধোৱা হ'ল পূৰা, এই তলৰ পৰা, ঠিক আছে। এইবিলাক ধোৱা হ'ল আৰু। বাই বাই সকলোকে, ধন্যবাদ একেলগে ভিডিঅ'টো চোৱাৰ বাবে। তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ। তো বাই বাই সকলোকে।